আমাৰ ৰাইজৰ দলৰ ফালৰ পৰা এটি সজাতি দল চিপাঝাৰ চৰাঞ্চলত যি অমানৱীয় উচ্ছেদ কাৰ্য অসম চৰকাৰে সংগঠিত কৰিলে সেই দুৰ্ভগীয়া লোকসকলৰ লগত মত বিনিময় কৰি তেখেতসকলৰ পৰিস্থিতিৰ বুজ ল'বলৈ আহিছিলোঁ। আহি অত্যন্ত বেয়া লাগিছে যে এনেকুৱা ধৰণৰ অমানৱীয়ভাৱে উচ্ছেদ কৰিছে যে তেওঁলোকে নিজৰ ঘৰ বাৰী বচাব পৰা নাই। আনকি আমাৰ যিসকল ছাত্ৰ বন্ধু বান্ধৱী আছে অধ্যয়ন কৰি আছে তেখেতসকলৰ লগত কথা বতৰা পাতিছোঁ, তেখেতসকলে নিজৰ পাঠ্যপুথি পৰ্যন্ত বচাবলৈ সক্ষম হোৱা নাই। মছজিদৰ দৰে ধৰ্মীয় অনুষ্ঠানকো তেওঁলোকে ৰেহাই দিয়া নাই। এনেকুৱা ধৰণে বৰ্বৰভাৱে আৰু অমানৱীয়ভাৱে উচ্ছেদ কৰিছে। আৰু আপোনালোকে জানে যে উচ্ছেদৰ পিছৰ পৰাই ইয়াত ধাৰাবাহিকভাৱে বৰষুণ হৈ আছে, ধুমুহা হৈ আছে, মানুহবিলাকৰ জীৱন জীৱিকাৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি হৈছে। তেওঁলোকে ৰন্ধা বঢ়া কৰি খাব পোৱা নাই, তেওঁলোকে শুবলৈ ঠাই নাই, বতাহ বৰষুণৰ মাজত একদম অমানৱীয়ভাৱে জীৱন যাপন কৰিবলগীয়া হৈছে। ইয়াৰ মাজতে নতুনকৈ আপোনাৰ প্ৰকৃতি জনিত নতুন বাচ্চাৰো জন্ম হৈছে, তেনেকুৱা ধৰণৰ পৰিয়ালো ইয়াৰ মাজত আছে। অত্যন্ত অবৰ্ণনীয় এক পৰিৱেশৰ মাজত তেখেতসকলে আছে, আমি ভাষাৰে প্ৰকাশ কৰিব পৰা নাই। সেইকাৰণে আজি এই পৰিস্থিতি অনুধাৱন কৰি সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰক আহ্বান জনাম যে আপোনালোকে যি অমানৱীয় উচ্ছেদ সংঘটিত কৰিছেই এতিয়া আৰু উঠি নাহে, কিন্তু অন্ততঃ উচ্ছেদিত লোকসকলক অতি শীঘ্ৰে পুনৰ সংস্থাপনৰ ব্যৱস্থা আপোনালোকে কৰক, সেই দাবী উত্থাপন কৰিছোঁ। আৰু তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰি অত্যন্ত আমাৰ এই ৰাইজে যাতে নোখোৱাকৈ মৰিব নালাগে, যাতে অন্ততঃ শুবলৈ ঠাই পায় বা তেখেতসকলে পানী যাতে খাব পাৰে, বিশুদ্ধ খোৱা পানীৰ যোগান, যাতে জীৱন ধাৰণৰ কাৰণে যি ন্যূনতম ব্যৱস্থা সেই ব্যৱস্থাৰ তেওঁলোকে যোগান ধৰিব লাগে। আমি দেখিছোঁ যে এতিয়ালৈকে প্ৰশাসনৰ ফালৰ পৰা তেনেকুৱা ধৰণৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। আমি বহু মানুহৰ লগত কথা বাৰ্তা পাতিছোঁ, তেখেতসকলে কৈছে যে আমি ৰন্ধা বঢ়া কৰিব পৰা নাই, আমি নোখোৱাকৈ আছোঁ। অন্য পৰিয়ালৰ কোনো মানুহে দূৰৰ পৰা আহি যদি সহায় কৰি তেওঁলোকক খাব দিছে, তেখেতসকলে খাব পাৰিছে, কিন্তু নিজাকৈ ৰন্ধা বঢ়া কৰি খাব পৰাকৈ পৰিৱেশ ইয়াত হোৱা নাই বা তেখেতসকলে ৰাতিটো উজাগৰে কটাবলগীয়া হৈছে। বতাহ বৰষুণত অত্যন্ত অমানৱীয়ভাৱে তেওঁলোকে কষ্ট কৰি কটাবলগীয়া হৈছে। সেইকাৰণে চৰকাৰৰ প্ৰতি আহ্বান জনাইছোঁ যে আপুনি বিশেষকৈ মুখ্যমন্ত্ৰীৰ প্ৰতি আহ্বান জনাইছোঁ যে আপুনি ৰাজ্য এখনৰ সাংবিধানিকভাৱে মুৰব্বী হয়, মুখ্যমন্ত্ৰী হয়, গতিকে ৰাজ্যত বসবাস কৰি থকা প্ৰতিজন নাগৰিকৰ আচলতে জীৱন আৰু নিৰাপত্তাৰ দায়িত্ব আপোনালোকৰ আছে। আচলতে আপোনালোকে বানপীড়িত আৰু গৰাখহনীয়া পীড়িত এই দৰিদ্ৰ ভূমিহীন লোকসকলক উচ্ছেদেই কৰিব নালাগিছিল, কিন্তু উচ্ছেদ যিহেতু কৰিলে, কিন্তু অন্ততঃ তেওঁলোকৰ জীৱন আৰু নিৰাপত্তাৰ প্ৰতি যি দায়িত্ব আছে আপোনালোকে সেই দায়িত্ব পালন কৰি এই লোকসকলৰ অতি শীঘ্ৰে পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰক, এই কথাটো আমি ক'ব বিচাৰিছোঁ আৰু চৰকাৰলৈ আহ্বান জনাব।